সকলোলৈ প্ৰভু যীশুখ্ৰীষ্টৰ নামত আহি থকা শুভ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈ ঈশ্বৰৰ ধন্যবাদ দিছোঁ, কাৰণ ঈশ্বৰৰ অনুগ্ৰহ দয়াত আৰু সময়ৰ গতিত আজি এই 2022 চনৰ এই ডিচেম্বৰ মাহৰ 10 তাৰিখ আমি আহি পাইছোঁ। আমি জানো এই ডিচেম্বৰ মাহ এটা বৰদিনৰ বতৰ, আৰু আজি গোটেই পৃথিৱীত যদি আমি চাওঁ, উত্তৰ ফালে ৰাছিয়া, নৰৱে, দক্ষিণ ফালে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আৰু পূব ফালে কোৰিয়াৰ, জাপান, আৰু পশ্চিম ফালে আমেৰিকা, কানাডা, প্ৰত্যেক পৃথিৱীৰ দেশতে এই আহি থকা বৰদিনৰ কাৰণে যুগুত হৈ আছে। আৰু এই ডিচেম্বৰ মাহত পৃথিৱীৰ চুকে কোণে গোটেই জাতি জনগোষ্ঠীৰ মাজত এটা বৰদিনৰ উলহ মালহৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আজি আমি এই ওদালগুৰিত আৰু এই ঠাইত সেই বিশ্বৰ খ্ৰীষ্টীয় সমাজৰ এটা অংশ হিচাপে আমি একেলগে গোট খাইছোঁ সেই বৰদিন উদযাপন কৰিবৰ কাৰণে। আৰু এইটো আমাৰ কাৰণে সঁচাকৈ এতিয়া আনন্দৰ উৎসাহৰ এটা উদযাপন। বৰদিন মানে এটা ডাঙৰ দিন, আশীৰ্বাদৰ দিন, সেইটো হ'ল প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন। আৰু এই বৰদিন আহি থকা 25 তাৰিখত আমি যিটো উদযাপন কৰিম, সেই প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন, বৰদিন কিয় ইমান ডাঙৰ দিন, কিয় ইমান আশীৰ্বাদৰ দিন? কাৰণ এই দিনতে ঈশ্বৰে নিজৰ পুত্ৰ প্ৰভু খ্ৰীষ্টই জগতলৈ পঠাই দিলে, জন্ম হ'ল, আৰু আমাৰ কাৰণে এটা আশা, আমাৰ কাৰণে পৰিত্ৰাণৰ বাৰ্তা আনিলে। আৰু ইয়াৰ কাৰণে আমি ক'ব পাৰোঁ সেইটো এটা আমাৰ কাৰণে ডাঙৰ দিন। আমি যেতিয়া ইজৰাইলত গৈছিলোঁ, জেৰুচালেমত, বেথলেহেমত, য'ত যীশুখ্ৰীষ্ট জন্ম হৈছিল, তাত গৈছিলোঁ। তাত ইজৰাইলৰ গাইডে আমাক সুধিছিল এটা প্ৰশ্ন, যে গোটেই পৃথিৱীৰ মানুহবিলাকে, উত্তৰ, দক্ষিণ, পূব, পশ্চিমৰ মানুহবিলাকে ইজৰাইলত আহিছে, যীশুখ্ৰীষ্টৰ জন্মস্থান চাবলৈ আহিছে, তেওঁৰ মৃত্যুৰ ঠাই, তেওঁৰ পুনৰ জীৱিত হোৱা ঠাইটো চাবলৈ আহিছে। কিয়? এই প্ৰশ্নটো সোধাত ইজৰাইল দেশৰ এই গাইডে কৈছিলে, গোটেই পৃথিৱীৰ, ইউৰোপৰ, এছিয়াৰ, আফ্ৰিকাৰ মানুহবিলাক আহিছে কিয়? একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ কাৰণে। হয়, আজি পৃথিৱীৰ সকলোৱে প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতি এটা আকৰ্ষিত হৈছে। কিয়? কাৰণ প্ৰভু যীশুখ্ৰীষ্টৰ এই আশা পৰিত্ৰাণৰ এটা পথ আছে। আজি আমি ইয়াত এই প্ৰাক বৰদিন উদযাপন কৰিছোঁ। এইটো মোৰ আশা আৰু প্ৰাৰ্থনা যে সেই প্ৰাক বৰদিন উদযাপনে আমাৰ মাজত, ওদালগুৰিবাসীৰ মাজত, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বীৰ মাজত এটা পৰিত্ৰাণৰ বাৰ্তা, জীৱনৰ মুক্তিৰ বাৰ্তা কঢ়িয়াই আনিব, সেইটোৱে মোৰ আশা। আৰু গতিকে আজি এই প্ৰাক বৰদিন কাৰ্যসূচীয়ে আমাৰ সকলোৰ কাৰণে সেই বাৰ্তা আনক, আমাৰ মাজত শান্তি, আমাৰ মাজত ভাতৃবোধ, আমাৰ মাজত মিলা প্ৰীতি, আৰু আমাৰ মাজত এটা শান্তিৰ বাতাবৰণ কঢ়িয়াই আনক, সেইটোৱে মোৰ আশা। ধন্যবাদ।